জীৱনত এনেকুৱা কিবা কৰি দেখুওৱা যিসকলে আজি তোমাক পাগল বুলি কৈছে, সেইসকলে কালি তোমাক ছাৰ বুলি ক'ব লাগিব। জীৱনত এনেকুৱা কিবা কৰি দেখুওৱা যিসকলে আজি তোমাক ইনচাল্ট কৰিছে, সেইসকলেও কালি তোমাৰ দৰে হোৱাৰ সপোন দেখিব। আৰু এই সকলোবোৰ কৰি দেখুৱাবলৈ তুমি কেৱল কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আৰু জীৱনত কেতিয়াও ভাগ্যৰ ভৰসাত বহি নাথাকিবা। হাৰ মানি নোলোৱাৰ অভ্যাস কৰি লোৱা, আৰু এই অভ্যাসটোৱে তোমাৰ জয় হোৱাৰ অভ্যাস বনি যাব। বিফলতাই মানুহৰ মন ভাঙি দিয়ে, আৰু যিসকলে 100% পৰিশ্ৰম কৰে তেওঁলোকৰ বিফলতাই পিছ এৰি দিয়ে। গতিকে নিজকে কাৰো গোলাম বনিব নিদিবা, কিয়নো সময় পাৰ হৈ গ'লে মানুহেও পাহৰি যায়। বিনা কাৰণতে আপোন সকলেও কন্দুৱাই থৈ যায়। যিটো চাকিয়ে গোটাই ৰাতি ঘৰখনক পোহৰ কৰি ৰাখে, সেইটো চাকিকেই ৰাতিপুৱা নুমুৱাই দিয়া। যিটো হৈ গ'ল কেতিয়াও ভাবি নাথাকে, যিটো পাই গ'লোঁ সেইটো কেতিয়াও হেৰাব নোখোজে। জীৱনত সেইসকলে আগবাঢ়ে যিসকল সময় আৰু পৰিস্থিতিত কান্দি নাথাকে। বন্ধুসকল, আমাৰ দুখৰ কাৰণ হ'ল আমাৰ বিফলতা, আৰু আমাৰ বিফলতাৰ কাৰণ হ'ল আমাৰ চিন্তা। আপোনাৰ মাজত গোটেই পৃথিৱীখনকে জিকি লোৱাৰ যোগ্যতা আছে যদি আপোনাৰ ওপৰত নিজকে কনফিডেঞ্চ আছে। মানুহৰ জীৱনত প্ৰায়ে এনেকুৱা হয়, সৰু সৰু দুখ, সৰু সৰু সমস্যাই আমাৰ মন ভাঙি দিয়ে। যে আমি এনেকুৱা ভাবি লওঁ এই দুখ সমস্যাবোৰ আমাৰ মাজৰ পৰা কেতিয়াও নাযায়, তেতিয়ালৈ আমি কেতিয়াও আগবাঢ়িব নোৱাৰোঁ আৰু সফল হ'ব নোৱাৰোঁ। কিন্তু আৰু মানুহে গম নাপায় যে সকলোৰে জীৱনত সমস্যা আহে, আৰু এই সমস্যাবোৰ আহিয়েই থাকিব। যদি আমি দুখী হৈ হাতত হাত ধৰি বহি থাকোঁ, তেন্তে আমাৰ গোটেই জীৱন আৰু আমাৰ অমূল্য সময়বোৰ এনেদৰে ভাবি থাকোঁতেই শেষ হৈ যাব, আৰু আমাৰ অন্তিম সময়ত থাকি যাব কেৱল আফচোচ আৰু বিফলতা। গতিকে বন্ধুসকল, জীৱনত কেতিয়াও ৰিস্ক লোৱাত ভয় নাখাব। হয়তো বিজয় হ'ব, নহ'লে কিবা শিকিব পাৰিব, কিয়নো জীৱনত কিছুমান সিদ্ধান্ত বহুত কঠিন হয়, আৰু এই সিদ্ধান্তবোৰে মানুহৰ জীৱনটোকে সলনি কৰি দিয়ে। আৰু জীৱনত সফলতা পাবলৈ এই তিনিটা বস্তুৰ আমাক বহুত প্ৰয়োজন আছে: সঠিক সময়, সঠিক সিদ্ধান্ত, সঠিক চিন্তা। জীৱনত কেতিয়াবা এনেকুৱা হয় যে আমি শুদ্ধ থাকোঁ, কিন্তু আমি নিজকে প্ৰমাণ কৰিবলৈ আমাৰ ওচৰত শব্দ নাথাকে। আৰু এনেকুৱা সময়ত অলপ ধৈৰ্য ৰাখিব, কিয়নো আপোনাৰ প্ৰমাণ সময়ে নিজেই দিব। গতিকে বন্ধুসকল, নিজৰ সফলতাক ইমানেই ডাঙৰ বনাব যে আপোনাক হাৰুৱাবলৈ চেষ্টাৰ নহয়, চলনাৰে প্ৰয়োজন হয়। বন্ধুসকল, এই ভিডিঅ'টোৰ দ্বাৰা আমি আপোনালোকক কেৱল ইমানেই ক'ব বিচাৰোঁ যে এই সৰু সৰু সমস্যাবোৰক আমি বহুত ডাঙৰ বুলি ভাবি লওঁ, আৰু আমি হতাশ হৈ পৰোঁ। আৰু এই সমস্যাবোৰৰ সেইটো সময়ত হয় যেতিয়া আমি নিজৰ কেৰিয়াৰ বনাবলৈ আৰু নিজৰ ভৱিষ্যত বনাবলৈ পৰিশ্ৰম কৰিবলগীয়া হয়। আমি ফ'কাছ কৰিব লাগে নিজৰ লক্ষ্যৰ ফালে, কিন্তু আমাৰ ধ্যান বেলেগত থাকে। আমাৰ সময় এইবোৰতে নষ্ট হৈ যায়, আৰু কিছুমানটো নিজৰ জীৱনটোকে বৰবাদ কৰি লয়। আপুনিও যদি এনেকুৱা কিবা সমস্যাত ফচি আছে, তেন্তে যিমান পাৰে সোনকালে তাৰ পৰা ওলাই আহক। নিজৰ চিন্তাধাৰাবোৰক বহল কৰক, কিয়নো জীৱনটো বহুত সুন্দৰ। আৰু এতিয়ালৈকে যদি এনেধৰণৰ কোনো সমস্যাত ফচি থকা নাই, তেন্তে আহিবলগীয়া সময়ৰ কাৰণে সাৱধান হৈ থাকক, কাৰণ সমস্যাৰ জালে যাতে আপোনাক ফচাব নোৱাৰে। বন্ধুসকল, সদায় ভবাতকৈ আগত নিজৰ লক্ষ্যক ৰাখিব শিকক। যে প্ৰেমৰ পিছত লাগি থকা সকলে এদিন ভাঙি যায়, কিন্তু লক্ষ্যৰ পিছত লাগি থকা সকলে জীৱনত এদিন বহুত ডাঙৰ মানুহ হয়। আৰু যদি কেতিয়াবা মন ভাঙি যায়, তেতিয়া সদায় এই কথা মনত পেলাব যে মোৰ সকলো ৰাস্তাকে মই পৰিশ্ৰমেৰে সজাই ল'ম, আৰু মোৰ যোগ্যতাৰ কিমান দম আছে মই লক্ষ্যক দেখুৱাই দিম। বন্ধুসকল, আজিৰ এই ভিডিঅ'টি ইমানেই আছিল। যদি আপোনাৰ ভিডিঅ'টি চাই অলপমান হ'লেও সহায় হৈছে বুলি ভাবিছে, তেন্তে এটা লাইক কৰি দিব। আৰু যদি আপোনাৰ কথাবোৰ অলপমান হ'লেও জড়িত হৈ আছে আমাৰ ভিডিঅ'টিৰ লগত, তেন্তে এটা কমেণ্ট কৰিব। আৰু ভিডিঅ'টো চোৱাৰ পিছত
কেনে পালে কমেণ্ট বক্সত গৈ লিখি পঠিয়াব। আৰু আপুনি জীৱনৰ ৰদালি চেনেলটোক আগুৱাই যোৱাৰ বাবে ভাবিছে তেন্তে বন্ধু বান্ধৱীবোৰলৈ এটা শ্বেয়াৰ কৰিব। আৰু লগতে যদি আমাৰ চেনেললৈ নতুন আহিছে বা চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো টিপি অন নটিফিকেশ্যন বুটানটো দবাই ল'ব, কাৰণ যেতিয়া আমাৰ চেনেললৈ এনেধৰণৰ নতুন নতুন ভিডিঅ' আপলোড কৰোঁ যাতে আপুনি সকলোতকৈ আগত পায়।